হ্যালো স্টুডেন্টস, ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজ আমি আলোচনা করিম অনুশীলনী 1 এর 4 নম্বৰ কুৱেশ্যন কেইটা। 4 নম্বৰ কুৱেশ্যনটো কি আছে চাই লোৱা। 4 নম্বৰ কুৱেশ্যনটো আছে উচ্চতম ঘাতক প্ৰকাশ কৰা। মই এটা শ্বৰ্ট ভিডিঅ' দিছিলোঁ, তোমালোকে তাত দেখা পাইছিলা এই 81টোৰ মই উচ্চতম ঘাত কেনেকৈ ওলাই দেখাই দিছিলোঁ। এতিয়া বাকী থাকিল তোমাৰ 1 2 3 4 এনেকৈ গৈ টোটেল 10টা কুৱেশ্যন দিয়া আছে। কিছুমান আছে ভগ্নাংশত আৰু কিছুমান কি গোটা সংখ্যা দিয়া আছে। এনেকৈ থাকিলে আমি কেনেকৈ ইহঁতৰ উচ্চতম ঘাত ওলাব পাৰি আজিৰ ভিডিঅ'টো এইখিনি আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থকা প্ৰথমৰ পৰা গোটেইখিনি বস্তু তোমালোকে খুব ধুনীয়াকৈ বুজি পাবা। তেনেহ'লে মই প্ৰথমটো কুৱেশ্যন লিখি লৈছোঁ চোৱা। উচ্চতম ঘাতত প্ৰকাশ কৰা আছিলে 1 নম্বৰ কুৱেশ্যনটো আছিলে 81। এইবিলাক অংক কৰিবলৈ যাওঁতে তোমালোকক এলচিএম ওলোৱাটো অতি আৱশ্যকীয়। যদি লসাগু ওলাব নাজানা অৰ্থাৎ এলচিএম ওলাব নাজানা তেনেহ'লে তোমালোকে এইবিলাক অংক কৰিব নোৱাৰিবা। গতিকে এলচিএম ওলোৱাই কেনেকৈ অতি সহজভাৱে মোৰ ভিডিঅ' এটা দিয়া আছে, তাতে ধুনীয়াকৈ তোমালোকে চাই লৈ নিজৰ কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব পাৰিবা। এতিয়া চোৱা 81 দিছে, ইয়াক আমি উচ্চতম ঘাতত প্ৰকাশ কৰিব লাগিব। তেনেহ'লে আমি কি কৰিম, প্ৰথমত যেনেকৈ আছে কুৱেশ্যনটো এনেকৈ একবাৰ লিখি ল'ম 81 সমান চিন। এতিয়া 81ক আমি ছুটি হৰণ কৰিম, মানে এলচিএম ওলাম। চাইডে চোৱা মই ধুনীয়াকৈ ওলাই দি আছোঁ। ইয়াক আমি 2ৰে নোৱাৰি, 3ৰে পাৰি। 3তকৈ ডাঙৰ সংখ্যা এটা লোৱা 8। 3ৰে 8ক কেইবাৰ যাব, 2বাৰ। 3 2 গুণ 6, তেনেহ'লে ইয়াত হ'ল 6, ইয়াত 2 এটা বাকী থাকিল। এই 2টো 1ৰ আগত বহাই দিয়া, কিমান হ'ল 21। তেনেহ'লে 3ৰে 21ক কেইবাৰ যাব, 7বাৰ। তোমালোকে 2টো মনে মনে বহাবা, এনেকৈ নবহাবা, মই বুজাবৰ কাৰণে বহাইছোঁ তোমালোকক। চোৱা 21 হ'ল, 3ৰে 21ক কেইবাৰ, 7বাৰ। এই তোমালোকে মনে মনে ৰাখিবা সংখ্যাটো। এতিয়া চোৱা 3ৰে 27 কেইবাৰ, আমি ধুনীয়াকৈ পাৰি 3 9টা মাতা, 3 ক'ত পাবা 27, কি পূৰণ কৰিলে 9। এতিয়া আৰু ধুনীয়াকৈ পাৰি 3ৰে 3ক, 3ৰে 9ক 3বাৰ। এতিয়া আৰু নাযায়, বা 3ৰে আমি কি 3ক একবাৰ দিব পাৰি, গতিকে আৰু দিব নালাগে। এই যে গুণিতকবিলাক ওলাইছে এইবিলাকে হৈ গ'ল এলচিএম। এতিয়া চোৱা এলচিএমৰ ক্ষেত্ৰত কি কৰিলে, আমি ছুটি হৰণ কৰি পেলাই ইহঁতৰ গুণিতককেইটা ওলাই লৈছোঁ। এতিয়া যিহেতু আমাক ঘাতত প্ৰকাশ কৰিব লাগে, এতিয়া আমি এইবিলাক কি কৰিম, ধুনীয়াকৈ কেইটা কি পাইছোঁ লিখি দিম। তেনেহ'লে কি পাইছোঁ আমি চোৱা, 3 কেইটা পাইছোঁ, 1 2 3 4টা। 1টা 3, 2টা 3, 3টা 4টা 3। যিহেতু আমাক ঘাত বুলি কৈছে, ঘাত কি হয়, এনেকুৱা এটা সংখ্যা থাকিব, এনেকুৱা এটা সংখ্যা তাৰ ওপৰত যোনটো বহি থাকিব, এইটো হৈ যাব কি, এই 2টো হ'ল 4ৰ কি ঘাত। গতিকে এনেকুৱা ৰূপত আমি বনাব লাগিব। তেনেহ'লে 81ক আমি এতিয়া কি কৰিম, ভাঙি পেলাই ছুটি হৰণ কৰি 3 পালোঁ 4টা। গতিকে মূল সংখ্যা 3 হৈ আছে, 3 মিলি আছে, 3 লোৱা। 3 কেইটা আছে, 4টা, ওপৰত 4 বহাই দিয়া। এইটো হৈ গ'ল 81ৰ ঘাতত, মানে উচ্চতম ঘাতত প্ৰকাশ কৰিলে এনেকুৱা হয়। এতিয়া নেক্সট 2 নম্বৰটো চোৱা। 2 নম্বৰ কুৱেশ্যনটো আছিলে 49। প্ৰথম অৱস্থা আমি যেনেকৈ কুৱেশ্যনটো থাকিব লিখি ল'ম, তলে তলে সমান চিন। এতিয়া 49ক আমি কি কৰিম, হৰণ কৰিম, অৰ্থাৎ এলচিএম ওলাই ল'ম। এতিয়া 49 আমি ডাইৰেক্ট 7ৰে পাৰি, 7ৰে কেইবাৰ, 7বাৰ, আৰু নাযায়, গতিকে 7ৰে আৰু 7ক একবাৰে যাব, গতিকে দিব নালাগে। এতিয়া 7 পূৰণ 7, তেনেহ'লে তোমালোকে চোৱা 7 কেইটা আছে ইয়াত, 2টা। 7ৰ মূৰ পৰা তেনেহ'লে ঘাত কিমান বহিব, 2, এটা 2টা, গতিকে মূৰত বহিল 2, মূল সংখ্যা আহিল একবাৰ। এইটো হৈ গ'ল 49ৰ উচ্চতম ঘাতত প্ৰকাশ কৰা। নেক্সট তোমালোকে চোৱা 3 নম্বৰটো আছে 25/16। আমি প্ৰথম অংক দুটা কৰিলোঁ, কেনেকৈ আছিলে, এটা এটা গোটা সংখ্যা আছিলে, হয়নে? এটা আছিলে 49, এটা আছিলে 81। কিন্তু ইয়াতে চব ভগ্নাংশত আছে, এটা আছে ওপৰত, এটা আছে তলত। এইবিলাক থাকিলে আমি কেনেকৈ কৰিম, অতি সহজে কৰিব পাৰি। ভিডিঅ'টো চোৱা প্ৰথমৰ পৰা শেষলৈকে। এতিয়া যিহেতু ইয়াত 2টা সংখ্যা আছে, ওপৰত এটা তলত এটা, গতিকে আমি কি কৰিম জানা, ইহঁতৰ বেলেগ বেলেগকৈ আমি কি এলচিএম ওলাই ল'ম, অৰ্থাৎ ইহঁতক আমি ছুটি হৰণ কৰি ল'ম বেলেগে বেলেগে। তেনেহ'লে ওপৰত আছে 25, তলত আছে 16, আমি 2টা লসাগু ওলাই ল'ম। 25 ছুটি হৰণটো কৰি লোৱা। 25ক আমি 5ৰে দিব পাৰি, কেইবাৰ, 5ৰে। ঠিক তেনেকৈ 16ক আমি কি পাৰি, 2ৰে দিয়ে, 2ৰে 8বাৰ, 2ৰে 4বাৰ, 2ৰে 2বাৰ। এতিয়া
25 আৰু 16 আমি ছুটি হৰণ কৰাৰ লগে লগে ইহঁতৰ কি গুণিতকবিলাক এইবিলাক পালোঁ। এতিয়া আমি কি কৰিম 25 আৰু 16 যেনেকৈ আছে লিখি পেলাই সিহঁতৰ গুণিতকবিলাক আমি পূৰণ চিন দি লিখি দিম। দি দিয়া ভগ্নাংশ চিন। 25ক আমি কি পাইছোঁ ছুটি হৰণ কৰি 5 2টা। ঠিক তেনেকৈ 16 কি পাইছোঁ 1 2 3 4টা। কেইটা 2 4টা 2 লিখি দিয়া 16 জেগাত 4টা 2। এতিয়া চোৱাচোন ইহঁতক আমি স্কোয়াৰ কৰিব পাৰিম নাই? স্কোয়াৰ কৰিব আমি পাৰিম। এতিয়া 5 কেইটা আছে 2টা। মূল সংখ্যা এটা লোৱা ওপৰত ঘাত 2 বহাই দিয়া। 5 এটা 2টা ঘাত বহিল 2 আৰু মূল সংখ্যা আহিল 5। এতিয়া 2 কেইটা আছে 4টা। একবাৰ লোৱা 1 2 3 4টা। ঘাত কিমান বহিব তেনেহ'লে কৈ দিয়া 4। ভেৰি গুড। এইটো হৈ গ'ল ইয়াৰ উচ্চতম ঘাতত প্ৰকাশ কৰা। নেক্সট আমি কৰিম 3 নম্বৰ। তিনি কৰিলোঁ 4। 4 নম্বৰ কুৱেশ্যনটো আছিলে 125/216 215/125/216 তেনেহ'লে আমি কেনেকৈ কৰিম চোৱা 125/216 চেম টু চেম নিয়ম যেনেকৈ আমি কি কৰিছিলোঁ 25 আৰু 16 ছুটি হৰণ কৰি গুণিতকবিলাক ওলাই লৈছিলোঁ। গতিকে আমি ছুটি হৰণ কৰিম 125 আৰু 16ক মই ছুটি হৰণ কৰিলে পাম 5 পাম 3টা। তোমালোকে ছুটি হৰণটো কৰি ল'বা। আৰু যদি ছুটি হৰণ নোৱাৰা বা লসাগু ওলাব নোৱাৰা মোৰ ভিডিঅ'ত দিয়া আছে ধুনীয়াকৈ চাই ল'বা ভিডিঅ'টো। সেই ভিডিঅ'টো চালে তোমালোকে কেনেকৈ কি কৰে ধুনীয়াকৈ বুজি পাবা। অতি সহজ ভাষাৰে বুজোৱা আছে। এতিয়া চোৱা ওপৰত কি পালোঁ 5 কেইটা 3টা। এটা আহিব মূল সংখ্যা 5 কেইটা আছে 1 2 3টা। গতিকে ওপৰত 3। 2 কেইটা আছে চোৱা 2 আছে 3টা পূৰণ চিন। 3 আছে কেইটা 3টা। এতিয়া তোমালোকে ইয়াত দেখা পাইছা ঘাত হৈ গ'ল 2টা। এটা হ'ল 2ৰ ওপৰত ঘাত 3ৰ ওপৰত ঘাত। এনেকৈ থাকিব নোৱাৰিব। এটা ভগ্নাংশ হ'ব লাগিব। তেনেহ'লে এই গোটেইখিনি বস্তুক আমি কেনেকৈ এটা ভগ্নাংশত ৰূপান্তৰিত কৰিব পাৰি চোৱা 5ৰ ঘাত কিমান আছে 3 আছেনে? 2ৰ ঘাত 3 3ৰ ঘাত 3। তেনেহ'লে আমি তলে তলে ওপৰে ওপৰে পূৰণ কৰিম এতিয়া সংখ্যাবিলাক। 5 অকলে আছে মানে 5এ বহিব। মূল সংখ্যা 2 আৰু 3 3 2 গুণ 6। অকল এইটো পূৰণ হ'ব দেই মনত ৰাখিবা। ঘাতবিলাক পূৰণ নহয় 3 2 গুণ 6। এতিয়া যিহেতু ঘাত আছে সকলোৰে 3 তাৰ মানে ওপৰত কি আমি কৰিব পাৰি ঘাত ব্ৰেকেট দি পেলাই 3 দিব পাৰি। ব্ৰেকেট দিয়াৰ পিছত ইয়াৰ অৰ্থ হ'ল 5ও 3বাৰ আছে 6ও কেইবাৰ আছে 3বাৰ আছে। গতিকে আমি 6ক আকৌ ধুনীয়াকৈ ভাঙি ল'ব পাৰিম 2 পূৰণ 3 বনাব পাৰিম। গোটেইখিনি বস্তু এনেকৈ লিখি দিলোঁ। এইটো হৈ গ'ল ইয়াৰ উচ্চতম ঘাতত প্ৰকাশ কৰা। নেক্সট আমি কৰিম 5 নম্বৰ। 5 নম্বৰ চোৱা কি আছিলে 343/133 যেনেকৈ কুৱেশ্যনটো আছে ধুনীয়াকৈ আমি কি কৰিম একবাৰ লিখি ল'ম। এতিয়া আমি কি কৰিম ইহঁতৰ ছুটি হৰণ। এতিয়া মই ছুটি হৰণটো কৰিলে 343 ইয়াত পাই যাম ঘাত হ'ব 3টা আৰু 133 মই ভাঙিলে পাই যাম 11 হ'ব 3টা। গতিকে 4 নম্বৰৰ নিচিনা 11 আছে কেইটা 3টা 3 কিউব ঘাত কিউব হ'ল 11 কিউব আৰু ঘাত কেইটা আছে 3টা গতিকে 7 কিউব। এতিয়া চোৱা 2টাৰ ঘাত 3 3 হৈ আছে তেনেহ'লে আমি কি কৰিব পাৰি ধুনীয়াকৈ এটা ভগ্নাংশ বনাই 7/11 লিখি ঘাতটো হোল কিউব দি দিয়া। ইয়াৰ অৰ্থ হ'ল ঘাতো 3বাৰ আছে 11 3বাৰ আছে। এতিয়া আমি নেক্সট কৰিম 6 নম্বৰ। 6 নম্বৰটো আছিলে -49 পূৰণ 49 তলত আছিলে 125 পূৰণ 5।
খুবই সহজ কুৱেশ্যন হয় চোৱা এটা মাইনাছ আছে আৰু কি বিভিন্ন ধৰণৰ মূল সংখ্যা দিয়া আছে গতিকে যেনেকৈ আছে এনেকৈ আমি লিখি দিম 49 পূৰণ 49 125 পূৰণ 5 এতিয়া ভগ্নাংশ চিহ্নটো দি দিয়া মাইনাছটো আছিলে দি দিয়া এতিয়া সংখ্যাবিলাক আমি কি কৰিব লাগিব ছুটিহৰণ কৰিব লাগিব তেনেহ'লে কি কি আছে 49 49 দুইটা আছে তেনেহ'লে 49 আমি জানো 7 কেইটা পূৰণ কৰিলে পাওঁ দুইটা ঠিক তেনেকৈ আৰু এটা 49 7 কেইটা পূৰণ কৰিলে পাওঁ দুইটা ভাঙি দিলোঁ এতিয়া 125 তোমালোকে জানাই 5 কেইটা পূৰণ কৰিলে পাওঁ তিনিটা ঠিক তেনেকৈ 5 এটা আছে ইয়াক ভাঙিব নালাগে ডাইৰেক্ট বহাই দিয়া এতিয়া সেই আগৰ নিচিনা নিয়ম 5 কেইটা আছে 7 কেইটা আছে ঘাতটো লিখি দিলে হ'ল 5 কেইটা আছে চোৱা 4টা গতিকে 5 টু দি পাৱাৰ 4 7 কেইটা আছে 4টা গতিকে কি হৈ যাব 7 টু দি পাৱাৰ 4 এতিয়া চাই আছেনে ওপৰত তলত ঘাত কি হৈছে মিলি হৈ আছে বা মিলি আছে গতিকে 7/5 লিখিম আমি আৰু ঘাতটো হ'ল টু দি পাৱাৰ 4 দি দিম গতিকে এইটো হৈ গ'ল ইয়াৰ আনচাৰ ইয়াৰ অৰ্থটো তোমালোকে বুজি পাইছানে ঘাত আছে কেইবাৰ 4বাৰ 5 আছে কেইবাৰ 4বাৰ গতিকে আমি এক ধুনীয়াকৈ উচ্চতম ঘাতত প্ৰকাশ কৰি দিলোঁ নেক্সট আমি কৰিম 7 নম্বৰ চোৱা 7 নম্বৰ কুৱেশ্যনটো আছিলে 7 to 9 by 1000 7 to 9 by 1000 এতিয়া 7 to 9ক আমি কি কৰিম ছুটিহৰণ কৰি ল'ম এইটো আমি ছুটিহৰণ কৰিলে পাম 3 6টা পাম তোমালোকে কৰি চাবা হৰণটো 1 2 3 4 5 6 3 আমি পাম কেইটা 6টা ঠিক তেনেকৈ 1000 গণিলে আমি কি পাম 2 পাম 3টা 1 2 3 আৰু আমি 5 পাম 3টা 1 2 3 যদি তোমালোকে এতিয়ালৈকে ছুটিহৰণ কৰিব নোৱাৰা বা এলচিএম এইচচিএফ কেনেকৈ ওলাই নোৱাৰা মোৰ ভিডিঅ'টো চাই ল'বা তাত ধুনীয়াকৈ দিয়া আছে খুব সহজ ভাষাত মই বুজাই দিছোঁ এতিয়া কামটো হৈ যাব কি আমাৰ কোনটো সংখ্যা কেইবাৰ আছে তাৰ আমি ঘাত বনাই ল'ম 3 কেইটা আছিলে 6টা গতিকে 3 টু দি পাৱাৰ 6 2 কেইটা আছে তলত চোৱা হৰত 2 কেইটা আছে 3টা গতিকে 2 কিউব পূৰণ চিন 5 কেইটা আছে 3টা গতিকে 5 কিউব এতিয়া চোৱা ইয়াতে আছে 6 ঘাত ইয়াতে কি আছে 3 গতিকে আমি গোটেইখিনি বস্তু হোল কিউব দি লিখিব নোৱাৰি মানে গোটেইখিনি সংখ্যা আমি পূৰণ কৰি ওপৰত 3 দিব নোৱাৰি আগৰ ভিডিঅ'ত যেনেকৈ কৰিছিলোঁ বা এইটো যেনেকৈ কৰিছিলোঁ 3 3 আছিলে গতিকে মূল সংখ্যাটো পূৰণ কৰি লিখি পেলাই হোল কিউব দিছিলোঁ কিন্তু ইয়াত চোৱা বেলেগ আছে ইয়াত 6 আছে 3 3 আছে গতিকে আমি ইয়াত এটা কাম কৰিম চোৱা তলখিনি মিলি আছে নে ঘাতবিলাক মিলি আছে গতিকে আমি তলত দুটা পূৰণ কৰিম তেনেহ'লে তলৰ 5 আৰু 2 পূৰণ কৰিলে কিমান হৈ যাব 10 এই দুটা ঘাত কিমান আছিলে 3 গতিকে বহাই দিয়া 3 নেক্সট 3ৰ ঘাত কিমান আছিলে 6 ইয়াক আমি চেঞ্জ কৰিব নোৱাৰিম গতিকে এইটো এনেকৈ থাকি যাব এইটো হৈ গ'ল উচ্চতম ঘাতত প্ৰকাশ কৰা নেক্সট আমি কৰিম 8 নম্বৰ এটা 8 নম্বৰটো চোৱা কি আছে 8 নম্বৰ আছিলে 289 by 361 যেনেকৈ কুৱেশ্যনটো আছে একবাৰ ধুনীয়াকৈ লিখি লোৱা 361 এতিয়া ছুটিহৰণ কৰা ছুটিহৰণ কৰিলে পাম আমি ইয়াত 17 পাম দুইটা আৰু 361ক পাম আমি 19 দুইটা এতিয়া চোৱা ধুনীয়াকৈ মিলি আছে তলত কি হৈ যাব 19 স্কুৱাৰ ওপৰত হৈ যাব 17 স্কুৱাৰ এতিয়া চোৱা ইয়াৰো ঘাত 2 ইয়াৰো ঘাত 2 তেনেহ'লে আমি কি কৰিব পাৰি নিয়মতে 17/19 লিখি হোল স্কুৱাৰ দিব পাৰিম কাৰণ এই স্কুৱাৰটো বুজাইছে 17 আছে দুইবাৰ আৰু কি আছে 19 আছে কেইবাৰ দুইবাৰ এতিয়া আমি কৰিম নেক্সট 9 নম্বৰটো এতিয়া 9 নম্বৰটো চোৱা কি আছে 9 নম্বৰ আছিলে তোমাৰ 676 by 841 খুবেই সহজ হয় খালি তোমালোকে নিয়মটো কোনটো জানিব লাগিব প্ৰথমত ইয়াৰ ছুটিহৰণটো কেনেকৈ কৰে বা লসাগু কেনেকৈ ওলায় এতিয়া চোৱা 676 আছে গতিকে আমি ইয়াত কি কৰিম ছুটিহৰণ কৰিম ছুটিহৰণ কৰিলে পাই যাম মই ইয়াত 2 পাম দুইটা নেক্সট পাম 13 পাম দুইটা আৰু 841ক মই ভাঙিলে পাম 29 পাম দুইটা 29 পূৰণ 29
এতিয়া ঘাতবিলাক আমি প্ৰকাশ কৰি দিম 29 কেইটা আছে দুইটা গতিকে 29 স্কোয়াৰ 2 কেইটা আছে দুইটা 2 স্কোয়াৰ পূৰণ 13 কেইটা আছে দুইটা 13 স্কোয়াৰ এতিয়া তোমালোকে অলপ চোৱাচোন সকলোৰে ঘাত তলৰ ওপৰে মিলি আছে নে 2 আছে 2 আছে 2 আছে তেনেহ'লে আমি কি কৰিব পাৰিম ধুনীয়াকৈ এটা ভগ্নাংশ বনাই দিব পাৰিম 13 আৰু 2 পূৰণ কৰি দিয়া ওপৰৰ মূল সংখ্যাবিলাক পূৰণ কৰা 13 আৰু অকল 2 ঘাতবিলাক নহয় কিন্তু 13 2 গুণ 26 তলত একোৱে নাই মানে কিমান আছে 29 আৰু 1 29 আৰু 1 29 এতিয়া ঘাতবিলাক 2 আছিলে নহয় হোল কিউব এটা দি দিয়া হৈ গ'ল এতিয়া উচ্চতম ঘাতত প্ৰকাশ কৰা নেক্সট আছে আমাৰ 10 নম্বৰ লাষ্ট অংকটো চাই লওঁ ধুনীয়াকৈ 10 নম্বৰ আছিলে 64/729 729 64/729 ধুনীয়াকৈ লিখি লোৱা এতিয়া কি কৰিম ইহঁতক ভাঙি 64 ভাঙিলে তোমালোকে জানা কি কি হয় 2 কেইটা হয় 6টা 1 2 3 4 5 6 নেক্সট আমি 7 to 9ক ভাঙিম 7 to 9ক ভাঙিলে আমি পাম 3 পাম তোমাৰ 6টা 1 2 3 4 5 6 এতিয়া চোৱা 3 কেইটা আছে 6টা 3 to the power 6 2 কেইটা আছে 6টা 2 to the power 6 এতিয়া ঘাতবিলাক চোৱাচোন মিলি আছেনে 2 ৰ ওপৰত ঘাত কিমান আছে 6 আৰু 3 ৰ ওপৰত ঘাত কিমান আছে 6 গতিকে আমি ইয়াক কেনেকৈ লিখিব পাৰিম ধুনীয়াকৈ ভগ্নাংশটো বনাই লিয়া 2 3 দুইটাৰে ঘাত 6 6 আছে গতিকে ইয়াৰ ওপৰত ঘাত 6 দিবা হোল 6 হোল টু দি পাৱাৰ 6 গতিকে এইটো হৈ গ'ল ইয়াৰ এনসাৰ আশা কৰিছোঁ তোমালোকে গোটেইখিনি অংশ বুজি পাইছা এনেকৈ ভিডিঅ' আগন্তুক দিনত পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু ভাল লাগিলে লাইক এটা কৰি দিবা আজিৰ ভিডিঅ'টো এইখিনিয়ে আগন্তুক দিনত লগ পাম ধন্যবাদ